গুড মৰ্ণিং, নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। আজি আমি বনাম খাহীৰ মগজু। ঘৰতে বহুত কম সময়তে বহুত সহজতে কেনেকৈ বনাব পাৰি বলক চাই লওঁ। আৰু মোৰ চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনখন দবাই দিব। বলক চাওঁ, বহুত ইজিকে বহুত সহজে খাহীৰ মগজু ঘৰত বনাম। আৰু মই দেখাম ধুনীয়াকে, মানে গোটেইখিনি দেখাম কি কি তাতে দিছোঁ। আপোনালোকে নিশ্চয় ঘৰত বনাই খাব পাৰিব। বলক চাই লওঁ। দেউতাই বজাৰৰ পৰা খাহী মাংসৰ মগজু আনিলে, এতিয়া বইল কৰিবৰ কাৰণে বহাই দিলোঁ। মানে গৰম পানী দিয়াৰ কাৰণ এটাই, যিমানখিনি লেতেৰা আছে গোটেই এৰা যাব। আৰু অলপ পানী ঠাণ্ডা হৈ গৈছিল, তাৰ কাৰণে মই আকৌ গেছত বহাই দিছোঁ। পানীখিনি যিমান উতলিব, মগজুত মানে যিমান লেতেৰা আছে গোটেইখিনি ওলাই যাব। দেখা পাইছে গোটেইখিনি লেতেৰা ওলাই যাই আছে। তাৰপিছত মগজুখিনি ধুনীয়াকৈ পানীত উতলাৰ পিছত এতিয়া এটা বাচনত ঢালি লোৱা হ'ব। ঢালি লোৱাৰ পিছত এয়া দেখা পাইছে নিশ্চয়, ৰসটো হ'ল মেইন ইম্পৰ্টেণ্ট। ৰসখিনি এৰাই আছে মায়ে, কাৰণ ৰস থাকিলে খাই ভাল নালাগে। গোটেইখিনিৰ পৰা বহুতখিনি ওলাইছে ৰস। তাৰপিছত গোটেই এৰাই কেনে ধুনীয়াকৈ আকৌ ধুই লোৱা হ'ব। তাৰপিছত এতিয়া ধুনীয়াকৈ সৰু সৰু পিচকৈ কাটিব। মায়ে কাটি আছে, সৰু সৰু পিচকৈ কটা হৈ আছে। তাৰপিছত এতিয়া মগজুখিনি যে বনাব, তাৰ কাৰণে মছলাখিনি পেষ্ট কৰি লোৱা হ'ব। আদা, নহৰু, পিঁয়াজ, জলকীয়া পেষ্ট কৰি লোৱাৰ পিছত কেৰাহীটো বহাই দিলোঁ। তাৰপিছত এতিয়া তেলখিনি দি দিলোঁ। আপোনালোকে নিয়ম অনুযায়ী তেলখিনি দিব। এতিয়া এই 3টা পিঁয়াজ কাটি লোৱা হৈছে। পিঁয়াজখিনি এতিয়া দিয়াৰ পিছত ধুনীয়াকৈ ভাজি লোৱা হ'ব। ৰঙা কালাৰ আহিব, কালাৰ আহিলে ভাল লাগে। তো এতিয়া মই মছলাখিনি কৈ দিওঁ। মোক কোনোবাই কমেণ্টত কৈছিল পৰিমাণটো কৈ দিবা। হাফ চামুচ হালধি গুড়া, তাৰপিছত 1 চামুচ জিৰা গুড়া, আৰু 1 চামুচ ধনিয়া গুড়া, তাৰপিছত আৰু 1 চামুচ গৰম মছলা, তাৰপিছত আৰু 1 চামুচ জলকীয়া গুড়া দিয়াৰ পিছত সোৱাদ অনুযায়ী নিমখ দিব আপোনালোকে। তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিয়াৰ পিছত আকৌ মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম, ফ্ৰাই কৰি ল'ম। লোৱাৰ পিছত এয়া প্ৰথমত যে জলকীয়া আদা নহৰু পেষ্ট কৰি লৈছিলোঁ, সিমানখিনি পৰিমাণে দি দিম। আপোনালোকে জানি ল'ব কিমানখিনি দিব লাগে। তো দিয়াৰ পিছত ধুনীয়াকৈ আকৌ ফ্ৰাই কৰি ল'ম। তাৰপিছত অলপখিনি পানী দি আকৌ পিঁয়াজখিনি সিজাই লোৱাৰ পিছত কালাৰটো অলপ চেঞ্জ আহিব। এতিয়া মই বাগিচা দেখাওঁ আপোনালোকে, সেইটো হৈ আছে ৰান্ধাখিনি। এতিয়া ইয়াত ধুনীয়াকৈ উতলিছে। উতলাৰ পিছত মই পূৰা শ্ল' মোশ্যনত জুম কৰিছোঁ এইটো। তাৰপিছত উতলাৰ পিছত এতিয়া আকৌ অলপ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লোৱাৰ পিছত এয়া পূৰা শুকাই গৈছে ন জোলখিনি। তাৰপিছত এই মগজুখিনি দি কিনে আকৌ এবাৰ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰিয়ে থাকিম, ৰঙা হৈ যাব। যেতিয়ালৈ মানে পানীখিনি শুকাই নাযায় তেতিয়ালৈ মানে ফ্ৰাই কৰিয়ে থাকিব লগা হ'ব। তাৰপিছত ফ্ৰাই কৰি আছে, এতিয়া চাইছে পানীখিনি গোটেই শুকাই গৈছে। এতিয়া অলপ পানী দি কিনে ঢাকি দিম। সেইটো ঢাকি দিয়াৰ পিছত এয়া হৈ গ'ল। আৰু 10 মিনিটমান পিছত দেখা পাইছে হৈ গ'ল। মই টাইমিংটো নিদিলোঁ, আপোনালোকে গমেই পাইছে। এতিয়া গোটেইখিনি যিমানখিনি পৰিমাণ জোল দিব খোজে দিব। দিয়াৰ পিছত হৈ গ'ল, ইমান সহজ। তাৰপিছত আকৌ এবাৰ লাৰি কিনে চাব সিজিছে কি নাই। আমাৰ ইয়াতে ধুনীয়াকৈ সিজিছে। হৈ গ'ল, ইমানখিনিতে আছিল আজি এই ৰেচিপিটো। যদি ভাল লাগিছে লাইক কৰি দিব, আৰু প্লিজ আপোনালোকে এবাৰ ঘৰত বনাই চাব। বহুত সহজ হয় মগজুৰ ৰেচিপিটো। আৰু এয়া মই গেছটো বন্ধ কৰি দিছোঁ। এয়া লাষ্ট পৰ্যায়। য়াম্মি টেষ্টি। আজিৰ মোৰ এই ৰেচিপিটো আপোনালোকৰ তাত কেনেকুৱা লাগিছে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো। আৰু ঘৰত এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ট্ৰাই কৰিব। বহুত সহজ, বহুত কম সময়তে বনাব পাৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগ পাম আৰু নতুন ভিডিঅ' লৈ। তেতিয়ালৈ সুস্থ থাকক, ভালে থাকক। জয় আই অসম।